এনেকৈনো কি বান্ধি থকা হৈছে আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে চাগে হয়নে নহয় ব'লক আপোনালোকক দেখুৱাওঁ কি বান্ধি আছোঁ প্ৰথমতে পাতখিলা অলপ লেৰেলাই ল'লোঁ তাৰ ওপৰত মচন্দৰী দিলোঁ গম পালেই চাগে হয়নে নহয় এয়া মোৱা মাছ আছিলে মোৱা মাছ দিলোঁ তাৰপিছত তাৰ ওপৰত যিখিনি বস্তু যাৱতীয় মানে পিঁয়াজ নহৰু আদাও দিছিলোঁ দেখুৱাবলৈ নহ'ল বিলাহী জলকীয়া আৰু অলপ কেঁচা মিঠাতেল দি লগে লগে হাজবেণ্ডক চিঞৰিলোঁ মান ধনিয়াও দিলোঁ কাৰণ মই বান্ধিব নোৱাৰোঁ তেওঁহে বান্ধিব পাৰিব গতিকে তেওঁ ধুনীয়াকৈ আহি পেলাই বান্ধি দিলেহি কলপাতখিলা তাৰপিছত কেৰাহী এটাত চাইডে চাইডে অকণমান পানী দি পেলাই সেইটো অলপ সময়ৰ কাৰণে বহাই থলোঁ কিন্তু এটা কথা দেই গেছত যদি আপোনালোকে এইটো ব্যঞ্জন বনাই নহয় বহুত গেছ খায় কাৰণ বহুত টাইম লাগে এইবোৰ বস্তু এনেও চৌকাত বনাই খোৱা চৌকাত বেছি ভাল লাগে কিন্তু উপায় নাই কিবা এটাতো ব্যৱস্থা কৰিবই লাগিব খাবলৈ হ'লে খুলি দিয়াৰ লগে লগে যে কি ধুনীয়া এটা গোন্ধ আহিছিলে নহয় সেইদিনাখনৰ থালিখন সঁচাকৈ মনত থাকি যাব মচন্দৰীৰ লগত মোৱা মাছ পাতত দিয়া